Hey guys, welcome back to Jyotish Blog YouTube channel. মই এটা আজি ভাল ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে নিশ্চয় ভাল পাব ৰেচিপিটো চালে। মই আনিছোঁ গাখীৰ দিয়া চাহ। সকলোৱে গাখীৰ দিয়া চাহ সকলোৱে খায় আৰু সকলোৱে জানে। কিন্তু মই অলপমান গাখীৰ দিয়া চাহটো অলপ বেলেগ ধৰণত বনাওঁ। চ' ট্ৰাই কৰোঁ এবাৰ কেনেকৈ বনাওঁ। আপোনালোকে ঘৰত তেনেকৈ বনাব পাৰে আৰু সেনেকৈ খাব পাৰে। মছলা গাখীৰ দিয়া চাহ মানে মছলা হালধি নিমখ দিব নালাগে, কিন্তু ধুনীয়া এটা চাহ বনাই আছোঁ। আৰু যেনেকৈ আপোনালোকে কিছুমান ডাঙৰ ডাঙৰ দোকানত গাখীৰ দিয়া চাহ ধুনীয়া লাগে খায়, তেনেকৈ বনাম চাহটো। চাই দিয়কচোন এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু আপোনালোকে ঘৰত ট্ৰাই কৰিব পাৰে। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। কি বস্তু ৰেডি কৰিলোঁ আপোনালোকে এবাৰ চাই লওক। মানে গাখীৰ দিয়া চাহ বনাব লগা হ'লে আপোনালোকে এইকেইটা বস্তু লাগিব। এইকেইটা হৈছে ব্লেক পেপাৰ মানে জালুকৰ গুটি লাগিব কেইটামান, আৰু দালচেনি 1-2 আৰু 3টা ইলাচি আৰু 3-2 আদা, সৰু সৰু চাইজ কাটি ল'ব আদা। আৰু এইখিনি বস্তু আপোনালোকে তাৰপিছত মই এইখিনি ইয়াতে খুন্দিব লাগিব। আৰু লগতে মই 1 কাপ গাখীৰো লৈছোঁ, দেখিছে 1 কাপ গাখীৰ, ইয়াতে গাখীৰ 1 কাপ লাগিব। আৰু মই এইখিনি খুন্দি লওঁ। প্ৰথমতে 1 কাপ গাখীৰ ল'ব লাগিব ইয়াতে। আৰু এনেকুৱা কাপবোৰ আপোনালোকে 2 কাপ পানী ল'ব। মই 2 কাপ চাহৰ কাৰণে বনাম। 2 কাপ পানী লৈছোঁ আৰু এইখিনি মই গেছত বহাই, আৰু মই অকণমান গৰম হোৱাৰ পিছত এইখিনি মই ইয়াত দি দিম। তেতিয়া মানে ভাল লাগিব, উতলি থাকিব মানে। আৰু লগতে মই ইয়াতে মানে হেৰি দিয়া নাছিলোঁ, লংটো দিয়া নাছিলোঁ। লংটো দিব লাগে, গুড়ি কৰি দিলোঁ। আৰু এই চাহপাতটো দিব লাগিব। চাহপাত 2 চামুচ, মানে 1 চামুচ 1.5 চামুচ দিলেই হ'ব। বেছি চাহপাত দিলে মানে গেষ্ট্ৰিক হ'ব, চাহপাত বেছি নিদিব। আৰু আপোনাৰ চেনি দিব। আপোনালোকৰ ডায়েবেটিছ আছে, চেনি দিব নালাগে। আমাৰ ডায়েবেটিছ নাই, মানে চেনি কমকৈ দিছোঁ, কমকৈ চেনি খাব লাগে। আৰু এই উতলাৰ পিছত আপোনালোকে 1 পাত কোৰাছ লৈ ঘুটি দিব ধুনীয়াকৈ। তেতিয়া মানে টেষ্টটো, যিমানে উতলে চাহটো সিমানে টেষ্টটো বাঢ়ি থাকিব। আৰু হালধি আৰু নিমখ নিদিব আকৌ, হালধি নিমখ দিলে বেয়া। কাৰক চাহ, এইটো কাৰক চাহ, কাৰক বোলা চাহ। আৰু চাহটো মই ষ্টিল গ্লাছটো বাকি লৈছোঁ। অলপমান ইফাল সিফাল কৰিব লাগিব এতিয়া চাহটো, তেতিয়াহ'লে ধুনীয়া হয়। এতিয়া বাকী দিয়ক কাপত। এই চাহ 2 কাপ দেখিছে যে ধুনীয়া হৈছে, ফেনটো কি মজা হৈছে। এইখন কাৰক চাহ। এনেকুৱা আপোনালোকে ঘৰত একবাৰ ট্ৰাই কৰক, নিজৰ ঘৰত, আৰু আপোনালোকে বনাই খাই চাওক। এই গাইছ, মোৰ ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে? নিশ্চয় ভাল পাইছে। আৰু যদি ভাল পাইছে লাইক এটা কৰি দিব, আৰু যদি বেয়া পাইছে ডিছলাইক মাৰিব এটা। আৰু মই এনেকুৱা নতুন ভিডিঅ' আহি থাকিব আৰু আপোনালোকে চাই থাকিব। আৰু মই বনোৱা চাহটো আপোনালোকে ঘৰতে এবাৰ ট্ৰাই কৰিবচোন। আপোনালোকে বনাবৰ কাৰণে নিশ্চয় ভাল লাগিব চাহটো খাই, মছলাত চাই। আৰু মই চাহ খাই আছোঁ, প্লাষ্টিক গিলাচত লৈ দিছোঁ। চাহ ধুনীয়া হৈছে, গুড়া চাহ হৈছে। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। নেক্সট ভিডিঅ' আহি আছে।